ইফালে দেখুৱা Google, what is the time is right now? The time is 11:41 p.m. মানে 11:41 হৈছে বৰ্তমান মানে এতিয়াহে মানে আজি লাষ্ট সময়ৰ মানে 21 তাৰিখৰ লাষ্ট এখনে কেক কাটিম মানে এখন চোৱা ওম নমঃ 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 তো গাইজ মানে এখনে মানে প্ৰথমতে মানে অৱস্থা বেয়া হ'ল আৰু যাব লাগে মানে বহুত যাব লাগে আকৌ ইয়া ডাঙৰ মানে পিঠি ডাঙৰ বেগ মানে চবৰে আছে মানে আগত আছে আগত দুজন গ'ল আৰু আমি দুজন পিছত A few moments later গৈ আছোঁ গাইজ ৰাতি হ'ল মানে গাইজ ৰাতিত গৈ আছোঁ ৰাতিত মানে কেম্পিং কৰিব মানে আহোঁতে মানে দেৰি হ'ল না বাছত উপায় নাই আৰু মানে এনেকুৱা গৈ আছোঁ আছে মানে আগত তিনিজন গ'ল মানে আমি গৈ আছোঁ মানে এনেকৈ তো আপোনালোকে আমাৰ লগতে বলক তো গাইজ মানে আহি পাওঁ আৰু মানে পালোঁ আৰু অলপ পিছতে মানে পাই যাম মানে এনেকৈ গৈ আছোঁ গাইজ ওপৰত আন্ধাৰ হ'ল গাইজ আৰু মোৰ পিছত চাব পাৰে আমি সকলোৱে এনেকৈ গৈ আছোঁ গাইজ ফাইনেলি আহি পালোঁ গাইজ মানে একেবাৰে ফাইনেল পজিশ্যন ডিষ্টিংশ্যনত আহি পালোঁ গাইজ অ' মাই গড অৱস্থা বেয়া গাইজ গাইজ ৰাতি কোনে কেম্পিং কৰি আকৌ সকলোৰে অৱস্থা বেয়া গাইজ অৱস্থা নাই গাইজ এটা লাঠি লৈছোঁ আৰু আহিলোঁ বগাই বাকী একো নাই গাইজ হয়তো বা আজি লাষ্ট ভিডিঅ' হ'ব পাৰে একো নাই গাইজ আকৌ লগ পাম তো গাইজ ফাইনেলি আহি পালোঁ গাইজ মানে য'ত আমি আহিব খুজিছিলোঁ মানে ইয়াত আহি পালোঁ আহি যাওক আপোনালোকে মোৰ লগতে গাইজ অৱস্থা বেয়া মোবাইলখন দিছোঁ মোক এয়া চোৱা ভিউখন চোৱা মানে ভালকৈ দেখা নাযায় এয়া আমাৰ লগত বেগ লৈ আহিছোঁ এয়া চাওঁ গাইজ আহি পালোঁ আৰু এতিয়া জোতা পিন্ধি আছোঁ মানে জোতাখিনি পিন্ধি লওঁ মানে দৰকাৰ হ'ব পাছত এয়া বাৰু একো নাই গাইজ আহি পালোঁ আৰু এতিয়া মানে কেম্পখিনি বনাব লাগিব মানে ঘৰখিনি আমাৰ থাকিবখিনি বনাব লাগিব আৰু কেম্পখিনি মানে ফায়াৰখিনি জ্বলাব লাগিব জুইখিনি জ্বলাব লাগিব বাকী একো নাই গাইজ তো হেল্ল' গাইজ মানে আমি এতিয়া মানে এইখন মানে বনাই আছোঁ গাইজ মানে আধা কমপ্লিট হ'ল মানে ইয়াত ঘুমৰ কাৰণে ব্যৱস্থা মানে ৰাতিটো এনেকুৱাই হ'ব মানে ইয়াত মানে জুইখিনি জ্বলাই লৈছোঁ আৰু তাৰ আগতো আন্ধাৰ ইয়া ডাঙৰ গছত ইয়াৰ এটা চাপত এনেকৈ আৰু গাইজ আজি ৰাতিৰ কামখিনি এনেকুৱাই হ'ব আৰু গাইজ 2000 years later তো গাইজ মানে আপোনালোকে দেখিব পাৰিছে মানে আমি কেম্প কৰিবলৈ আহিছিলোঁ আৰু আমাৰ টেণ্টখিনি বনোৱা হ'ল মানে আহক এতিয়া আগলৈকে আহক আৰু আহক এতিয়া আমি জুইৰ কাৰণে ব্যৱস্থা কৰি ল'লোঁ মানে ইয়াত বহুতো মানে প্ৰয়োজন আৰু কি মানে জুইখিনি আমি লগাই ল'লোঁ ইয়াতে ধুনীয়াকৈ জুই লগাই ল'লোঁ আৰু এইটো খোৱাৰ কাৰণে ব্যৱস্থা ইয়াতে চাউল আছে আৰু পানী আছে এই পানীখিনিৰ লগত মানে আমি এতিয়া ভাত বনাই খাব লাগিব আৰু কি মানে ৰাতিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু ৰাতিপুৱাৰ কাৰণে লৈ আহিছিলোঁ দোকানৰ পৰা কিবা কিবি লৈ আহিছোঁ আকৌ
তোৰ দেখা দে ইফালে আছে তোৰ ক'ত দিল তোৰ লাইট দে ইফালে খোৱা বস্তু আছে আৰু ইফালে আছে এইটো অহাকালি ৰাতিপুৱাৰ কাৰণে আৰু এইটো হ'ল এইটো মানে এতিয়া আমি খাবৰ কাৰণে আৰু কি এইটো ৰাতিৰ কাৰণে আৰু ইয়াত মানে নিমখ চিমখ পিঁয়াজ চিয়াজ জ্বালা জ্বালা আছে আৰু বাছ আজি ৰাতি এনেকুৱাই আৰু তো আপোনালোকে চাই থাকক তো গাইজ মানে পাহাৰত ভাত বনাই খাবলগীয়া অৱস্থা মানে খাবতো লাগিব এই ভাতখিনি বনাই আছোঁ এয়া ভাতখিনি হোৱা নাই গাইজ তো গাইজ এয়া বাৰ্লি পাহাৰত আছোঁ ৰাতিত কেম্পিং কৰি আছোঁ গাইজ এইফালে আছে একেবাৰে নামাত চোৱা দেখা নাযায় ভালকৈ মানে এইফালে জোতা চোতা পিন্ধি ৰেডি হৈ আছোঁ এইফালে আছে কেম্পিং ঘৰ এইফালে জুইখিনি জ্বলাই থৈছোঁ এইখন নামাৰ ভিউ A few inches later. তো গাইজ আমি আজি ভাত খোৱাৰ কাৰণে মানে ব্যৱস্থা কৰিলোঁ এয়া চোৱা এইখিনি ভাতখিনি বনাই আছে মানে গাইজ আমি 4জন আছোঁ আৰু এইখিনি বাকীতো এনেই বেলেগ বস্তু নাই পাছত এইটো আছে বেঙেনা আছে পানী বটল আৰু এইটো আছে ভাতখিনি বাঢ়ি আছে এখন আৰু ইয়াত এটা লাইট আছে বাকী একো নাই গাইজ আজিৰ কাৰণে এইটোৱে মানে ভাতখিনি পূৰা গিছে গাইজ যিহেতু ৰান্ধনি নাই একো নাই গাইজ এনেকৈ হ'ব আৰু বাকী একো নাই গাইজ আৰু পিছত লগ পাম তো আমাৰ ভাত চাত খোৱা হ'ল এতিয়া মানে আমি অহাকালিৰ কাৰণে পানী ভৰাই আছোঁ গাইজ এয়া এইটো নলাৰ পৰা একেবাৰে পানীখিনি লৈ আছোঁ গাইজ এতিয়া আহি আছে এতিয়া আহিছে মানে এটা এটা কৰি আমাৰ বহুত কেইটা হ'ল গাইজ প্ৰায় 12টামান হ'ল মানে টোটেল হ'ব 12টা মানে 6 লিটাৰ অহাকালিৰ কাৰণে চলি যাব মানে অহাকালিৰ কাৰণে গোটেইখিনি মানে এতিয়া মানে হ'ল ইয়া 1 মোনা গাইজ এইখিনি লৈ যাব লাগিব এখন ওপৰলৈকে মানে নামাত পানীখিনি ল'বলৈ আহিছিলোঁ আৰু ভাত চাত খোৱা হ'ল আমাৰ খোৱা দোৱা হ'ল এতিয়া মানে আমাক আকৌ যাব লাগে ওপৰত গাইজ পানীখিনি গৰম দি আছোঁ এয়া উঠলাইছে মানে পানীখিনি তাৰপিছত মানে আৰু কি মানে অলপমান ঠাণ্ডা হ'ল পিছত জেকেট উঠি ল'লোঁ মানে কি প্ৰয়োজন নাই যে মানে ইমানখিনি কৰিবলৈ মানে টাইম বা সময়খিনি উলিয়াই মানে পাহাৰত কেম্পিং কৰিবলৈ অহাটো বেছি ভাল বা আহিব লাগে মানে আৰু লগৰবিলাকৰ লগত সেইকাৰণে আমিও আজি আহিলোঁ মানে আজি মোৰ আৰু বাৰ্থডে আছিলে এই আজি বাৰ্থডে বুলি এনেই আৰু পাহাৰতে কেম্পিং কৰিবলৈ আহিলোঁ এইটো আমাৰ কেম্পখিনি বাকী একো নাই গাইজ আপোনালোকক অলপমান ভিউখিনি দেখাই দিওঁ এইখিনি আছিল আমাৰ কেম্পখিনি আৰু ইয়াত জুইখিনি জ্বলাই লৈছোঁ আৰু ইয়াত এইফালে দেখা নাযায় অন্ধকাৰ কোন আন্ধাৰ দোস্ত এতিয়া চোৱা ইধাৰ চোৱা একেবাৰে ওপৰত আছোঁ মানে টপত আছোঁ আমি একো নাই গাইজ আজি ৰাতিটো মানে আমি ইয়াতে কটাম বাকী যি হয় পাছত দেখা যাব নেকি তো গাইজ আজি হৈছে মানে মোৰ বাৰ্থডে আছিলে মানে আজি হৈছে 21 তাৰিখ আৰু আজি 21 তাৰিখ লাষ্ট ৰাতি অহাকালি হৈছে 22 তাৰিখ মানে এতিয়াহে মানে আমি কেক কাটিম তো আপোনালোকে চাই থাকক এইটো হৈছে কেক জীৱনত প্ৰথমবাৰ কাটিম গাইজ
আকৌ ক'ত পাহাৰত এইটো কেক গাইজ ইফালে ইফালে দেখুৱা মানে জীৱনত প্ৰথমবাৰ মানে আজি ফাৰ্ষ্ট টাইম কেক কাটিম এইখন ডাৱেৰে মানে বহুত ডাঙৰখন ডাও আৰু এখন টাইম হৈছে মানে টাইমখিনি আকৌ দেখুৱাই ল'ম নেকি টাইমখিনি আপোনালোকক দেখুৱাই ল'ম মই গুগলত যাওঁ আৰু এইটো হৈছে 11:40 এতিয়া হৈছে 11:40 ৰাতি হা কিন্তু ইফালে দেখুৱা গুগল হোৱাট ইজ দ্য টাইম ইজ ৰাইট নাও The time is 11:41 p.m. মানে 11:41 হৈছে বৰ্তমান মানে এতিয়াহে মানে আজি লাষ্ট সময়ৰ মানে 21 তাৰিখৰ লাষ্ট এখনে কেক কাটিম মানে এইখন চোৱা ওম নমঃ 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 ইফালে দেখুৱা প্ৰথমতে আপোনালোকে খাই লোৱা আৰু মই আৰু আমাৰ কেক চেক মানে কটা হ'ল মানে আৰু আপোনালোকে মোৰ জন্মদিনৰখিনি মানে বহুত উইচ কৰিছে আৰু আপোনালোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল বাকীখিনি একো নাই আহক মোৰ লগত পিছে আহক ইফালে আহক এইটো হৈছে আমাৰ ৰুমখিনি আজি মানে আমাৰ কেম্পিঙৰ ৰুমখিনি বাকী একো নাই গাইজ এইখন আছে আমাৰ এইখানে এখন বেগ আৰু এইটো হৈছে পাৰ্না এইটো হৈছে ডাঙৰ বেগ আৰু এইফালে আছিল কি আছিল মমবাতি আৰু আছে লাইট দুখন মানে দুটা আছে লাইট আৰু এইখান আছে এভিডে লাইট আছে বাকী একো নাই গাইজ অহাকালি ৰাতিপুৱালৈকে মানে লগ পাম তহঁত আপোনালোকক তো গাইজ গুড মৰ্নিং মানে ৰাতিপুৱা হ'ল মানে যোৱাকালি ৰাতিখন গ'ল আৰু যোৱাকালি ৰাতি ঘুম নাই একেবাৰে অৱস্থা বেয়া বাকী একো নাই গাইজ আহক গ'ল এইখন আছিল আমাৰ ইয়াতে আজি ৰাতিখন কটালো গাইজ আজি ৰাতিটো ইয়াতে কটালো গাইজ এইখান টেনখান আমাৰ এইখান আৰু ইফালে ইয়াতে জুইখিনি হেৰি কৰা হৈছে মানে পিছত ইয়াৰ ভিউখিনি চোৱা আজি মানে ইমান কুহুলি হোৱা নাই মানে এইটো হৈছে আমাৰ টেণ্টটো আছিল ইয়াত আমাৰ টেণ্টৰ ভিতৰত কি আছিলে চোৱা একো নাই গাইজ এইবিলাকে আছিল আৰু আছিল জুই পানীখিনি গৰম কৰা হ'ল ৰাতিপুৱা কিবা কিবি খাব লাগিব এখন চব ৰেডি তো গাইজ মানে আজি ৰাতিপুৱা খোৱাৰ কাৰণে ব্যৱস্থা কৰিলোঁ মানে খোৱাৰ কাৰণে মেগীটো নহয় আচলতে য়ামি ইয়াতে বনালোঁ আমি এইবিলাক বস্তুবিলাক আৰু ইয়াত আমাৰ টেণ্টখিনি ফালে আছে আৰু কেইজনমান আছে নামাত আমি এইটো বনালোঁ আজি এইটোৱেই খাম আৰু আজি ৰাতিপুৱাৰ কাৰণে
A few moments later. তো গাইজ মানে আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ পাছত ঘৰ যোৱাৰ আগতে মানে আমি য'ত মানে কেম্পখিনি বনাইছিলোঁ মানে সেইখিনি মানে ভালকৈ আৰু চাফা কৰি যাব লাগিব আৰু এখন আৰু চাফা কৰা হ'ল এয়া ইয়াত গোটেইখিনি আমি চাফা কৰি দিলোঁ আৰু বেগ চেগ মানে পেকিং কৰা হ'ল পাছত এইবিলাক জুইবিলাক ইয়াতে আমি নুমাই দিলোঁ মানে হ'ব পাৰে না কিবা কৰা মানে আৰু এইখিনি মানে গোটেইখিনি চাফা কৰি দিলোঁ মানে বাকী একো নাই গাইজ তো গাইজ আমাৰ এইটোৱে আছিল আজি কেম্পিং ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে আমাৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু যদি আপোনালোকে নতুন নতুন ভিডিঅ' পাবলৈ হ'লে হয় তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম